বৰ্তমান ৰং টিভিত সম্প্ৰচাৰিত হৈ থকা সূৰুযমুখী ধাৰাবাহিকৰ অনুস্মিতা কোন হয় জানেনে? বৰ্তমান অনুস্মিতা কাৰ লগত প্ৰেমৰ সম্পৰ্কত আছে? জানিবলৈ মোৰ এই ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। নমস্কাৰ সকলোকে, মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। যদি আপোনালোকে মোৰ চেনেলত প্ৰথমবাৰলৈ ভিজিট কৰিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি যাবলৈ নাপাহৰিব। অনুস্মিতাৰ প্ৰকৃত নাম হৈছে দিগাঙ্গনা বৰা। দিগাঙ্গনা বৰাৰ জন্ম হৈছে 2002 চনৰ 25 আগষ্ট তাৰিখে মঙ্গলদৈত। দিগাঙ্গনা বৰাৰ পৰিয়ালত মাক, দেউতাক আৰু এজনী ভনীয়েক লগতে ককা-আইতা আছে। দিগাঙ্গনা বৰাৰ শিক্ষাগত অৰ্হতা হৈছে জাতীয় বিদ্যালয় চিপাঝাৰৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছে আৰু তাৰ পিছত জ্ঞান বিকাশ একাডেমী মঙ্গলদৈৰ পৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছে। দিগাঙ্গনা বৰাৰ অভিনয় যাত্ৰাৰ প্ৰথম খোজ NK প্ৰডাকশ্যনৰ আধাৰিত অসমৰ প্ৰতিগৰাকী ৰাইজৰ মুখে মুখে থকা VCD জানমণিৰ মুখ্য চৰিত্ৰত অভিনয় কৰিবলৈ সুযোগ পাইছিল। জানমণিৰ চৰিত্ৰত দিগাঙ্গনাই অভিনয় কৰা জানমণিৰ চৰিত্ৰটো দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হৈছিল আৰু তাৰ পিছত দিগাঙ্গনা বৰাই ৰং টিভিৰ কেইখনমান ধাৰাবাহিকত মুখ্য চৰিত্ৰত অভিনয় কৰিবলৈ সুযোগ পাইছিল, যেনে শকুন্তলা, ময়ূৰপঙ্খী, বিয়লিৰ বৃন্দাবন। বৰ্তমান সূৰুযমুখী ধাৰাবাহিক কৰি আছে। বাৰু আপোনালোকে কমেণ্ট বক্সত জনাবচোন দিগাঙ্গনা বৰাই অভিনয় কৰা সূৰুযমুখী ধাৰাবাহিকৰ অনুস্মিতাৰ চৰিত্ৰটো কেনেকুৱা লাগিছে। বৰাৰ ৰিলেশ্যনশ্বিপ ষ্টেটাছ হৈছে বৰ্তমান তেওঁ কোনো প্ৰেমৰ সম্পৰ্কত নাই, অৰ্থাৎ বৰ্তমান দিগাঙ্গনা বৰা ছিংগল। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।